নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাম মান কচুৰ খাৰ। এতিয়া মই গেছটো জ্বলাই লৈছোঁ, কেৰাহী গৰম দিছোঁ। মই এতিয়া কেৰাহীটো গৰম হৈ গ'ল। মই ক'লা সৰিয়হ ধুই লৈছোঁ। প্ৰথমতে এইখিনি ভাজি ল'ম। শুকান জলকীয়াখিনিও ইয়াতে ভাজি ল'ম। ইয়াতে অলপমান বগা সৰিয়হ দিম। মই সৰিয়হখিনি এনেকে ভাজি লৈছোঁ। সৰিয়হখিনি ভাজা হৈ গ'ল। এতিয়া ধুই লোৱা আদা আৰু নহৰুখিনি অলপমান ভাজি ল'ম। মোৰ এতিয়া আদা নহৰুখিনিও ভাজা হৈ গ'ল। এতিয়া দিছোঁ মই মান কচুখিনি। এতিয়া দিছোঁ মই বেকিং চ'ডা। যিহেতু মই খাৰ বনাম, সেইকাৰণে মই তেল দিয়া নাই। তেল নিদিয়াকৈ মান কচুখিনি উঠাই দিছোঁ। এতিয়া দিছোঁ নিমখ। এতিয়া মই ঢাকি দিম। মই এতিয়া সৰিয়হ, জলকীয়া, শুকান জলকীয়া আৰু আদা নহৰুখিনি মিক্সিত পিচি ল'ম। মই এতিয়া সৰিয়হ, শুকান জলকীয়া, নহৰু, আদাখিনি মিক্সিত খুন্দি ল'লোঁ। এইখিনি মই মিক্সিত খুন্দি লোৱা সৰিয়হখিনি। এতিয়া মই ঢাকনখন গুচাই ল'ম। কিমান পানী ওলাইছে, এই পানীখিনি গোটেই শুকাব লাগিব, নহ'লে গলত খজুৱাব। পানীখিনি এনেকৈ মই শুকাই ল'ম। মই এনেকৈ লৰাই পানীখিনি শুকাই ল'ম। তাৰ আগতে মই এইখিনি মছলাখিনি দি দিম। সৰিয়হ, আদা নহৰু, জলকীয়া এইখিনি মই দি লৈছোঁ। এতিয়া মোৰ হৈ থাকিব বস্তুখিনি। দেখিবলৈ কি ধুনীয়া হৈছে। মান কচুৰ খাৰ বাৰু কোনে কেনেকৈ বনায়, ধৰণে বনায়, কিন্তু কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। মই এনেকৈ বনাওঁ। কোনোবাই যদি নাজানে এনেকৈ বনাব, গলত একেবাৰে নধৰিব। বন্ধু বান্ধৱীসকল, মোৰ এতিয়া পানীখিনি শুকাই গ'ল আৰু মান কচুৰ খাৰখিনি ৰেডি হৈ গ'ল। আপোনালোকৰ যদি কোনোবাই নাজানে এনেকৈ বনাই খাব, বহুতে ভাল লাগে খাই। মান কচুৰ খাৰ বুলি ক'লেতো আৰু এনেই এক থাল ভাত খাব পাৰি। মোৰ এতিয়া মান কচুৰ খাৰখিনি ৰেডি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি থ'ম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।